হোৱাটছএপ ষ্টেটাছ। তোমাৰ লগত কথা পতাই নাছিলোঁ কেইবাদিনো ধৰি। মনত পৰিছিল, কিন্তু তোমাৰ লগত কথা পাতিবলৈ সাহস হোৱাই নাছিল। সেইদিনা বহু সাহস গোটাই তোমাৰ লগত কথা পাতিবলৈ থিৰাং কৰিছিলোঁ। জেপৰ পৰা মোবাইলটো উলিয়াই ডাটা অন কৰি হোৱাটছএপলৈ গৈ তুমি অনলাইন আছা নে নাই চাইছিলোঁ। দেখিলোঁ তুমি অনলাইন আছা। লগে লগে ষ্টেটাছ চাবলৈ মন গ'ল। চালোঁ, দেখিলোঁ তোমাক এজন ধুনীয়া ডেকাৰ লগত। বৰ ধুনীয়া ডেকা আছিল। বৰ ভাল লাগিছিল দেখি তোমালোকৰ যোৰাটো। ছাইড মিউজিকটো বৰ মৌ মিঠা আছিল। একেবাৰে গা মন শিহৰি উঠিছিল। বাহ, ইমান ভাল লগা মুহূৰ্ত। কিন্তু ইমান সোনকালে যে তোমাৰ জীৱনলৈ অন্য এজন প্ৰেমিক আহিব, সেই কথা মই ভাবিবই পৰা নাছিলোঁ। তাৰপিছত আৰু তোমালৈ ফোন কৰা নহ'লেই।